গা পা ধুই মন্দিৰত সেৱা লৈ সকলোকে সেৱা লৈ তাৰপিছত এয়া ৰাতিপুৱাৰ নাস্তা কৰি তাৰপিছত খাই ঘৰলৈ যাবলৈ ওলালোঁ আৰু গাইজ ৱেলকাম বেক টু মাই চেনেল। গতিকে সকলোলৈ মই মাঘ বিহুৰ শুভেচ্ছা জনালোঁ আৰু আমি বাকী ৰাতিপুৱাৰ কাৰ্যসূচীখিনি হৈ গ'ল আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ মানে মেইন যিটো আমাৰ নীতি নিয়মৰ মাজেৰে যিটো একেলগে খোৱা মাঘ বিহুৰ যি পৰ্বটো সেই পৰ্বটোৰ কাৰণে এতিয়া আমি খাই ঘৰলৈ যাম। মই খাই ঘৰলৈ যাব মাহঁত গ'লে চাগে মই যাম আৰু এতিয়া মই যাওঁ এতিয়া ময়ো যাই আছোঁ। বাকী আপোনালোকক ক'ত কি হয় আপোনালোকক দেখাই আছোঁ গোটেইখিনি, চ' চাই থাকক। বাই বাই গুডু, টাটা, যাওঁ দেই গৈ আছোঁ খাই ঘৰলৈ। সেইটো আমাৰ নামঘৰ, এইটো হৈছে ষ্টেডিয়াম আৰু এতিয়া এইখন মই সৰুতে পঢ়া স্কুল, মানে একদম ক শ্ৰেণী প্ৰথম শ্ৰেণী এইখন স্কুলতে বহুত ইয়াদে আছে, ইয়াতে বহুত মেমৰিজ, বহুত ধুনীয়া ধুনীয়া মেমৰিজ আছে স্কুলখনত। আৰু এতিয়া গৈ আছোঁ খাই ঘৰলৈ। ঘৰ বনাইছিলে আমাৰ গাঁৱৰ ল'ৰাবিলাকে মিলি কিনে আৰু এতিয়া ৰাতিপুৱা গোটেই জ্বলাই দিছে। সেয়া ললি খাই ঘৰ আহি পালোঁ। এতিয়া খাই ঘৰ আহি ওলালোঁ। কোনো নাই নেকি? ৰৌতা এয়া আহি পালোঁ মই খাই ঘৰ আৰু এতিয়া ইয়াতে বহিছোঁ, সকলোৱে গোট খাইছে একেলগে আৰু সেৱা ল'ব। এতিয়া এক্সট্ৰাকৈ কাৰা নাই নেকি? এতিয়া মাঘ বিহুৰ দিনাখন আমি প্ৰত্যেক বছৰে আমাৰ এনেকুৱা ধৰণৰ একেলগে বহা হয় আৰু সকলোকে আমি সৰুৰ পৰা ডাঙৰলৈ সকলোকে এনেদৰে সেৱা জনাওঁ একেলগে। আৰু আপোনালোকৰ ফালেনো কেনেকুৱা ধৰণৰকৈ হয় আপোনালোকে কমেণ্ট কৰি জনাই দিব। সেয়া এইবিলাক চব ৰেডি কৰি আছে, মানে এইবিলাক বঢ়াই দিলে অলপ অলপ মন্দিৰত দি কিনে এইখিনি আমাৰ এতিয়া সকলোৱে একেলগে খাব। এই চব বহি আছে একেলগে আৰু আপোনালোকৰ ফালেনো মাঘ বিহুটো কেনেদৰে উদযাপন কৰিলে কমেণ্টত জনাই দিব, যাতে ময়ো গম পাওঁ, ময়ো জানিব পাৰোঁ আপোনালোকৰ ফালেনো কেনেদৰে মাঘ বিহু উদযাপন কৰা হয়। এই চব ৰেডি কৰি আছে আৰু একেলগে খাম গোটেইবিলাকে। এনেকৈ খোৱা মজাটোৱে বেলেগ, মানে চবেই একেলগে। এয়া মাহঁতে সজাই আছে। আৰু এয়া আমি বহি আছোঁ, ৰখি আছোঁ চুঙা পিঠাৰ কাৰণে, কেতিয়া আহে বুলি। মাঘ বিহুৰ স্পেচিয়েল হৈছে চুঙা পিঠা আৰু চুঙা পিঠাই মেইন, গতিকে আৰু ৰখি বহি আছোঁ আমি গোটেইকেইটাই। মাহঁতে ভগাই আছে চববিলাকে আৰু আমি ৰখি আছোঁ আৰু
ফাইনেলি আহিল আমাৰ হাতৰ ফালে। এয়া দি আছে গাখীৰ, এয়া আমাৰ দৈ গাখীৰ, চুৰা, পিঠা, তিল পিঠা, তাৰপিছত এয়া হৈছে চুঙা পিঠা, আৰু এয়া ৰঙা কি বৰা পিঠা নে বৰা পিঠা বুলি কয় না এইটো। মোৰ হ'ল এহঁতৰ খাওয়াই হোৱা নাই। এইটো বঢ়িয়া আমাৰ তাই টেষ্টাৰ। অলপ পিছত বনি চাইলা চব পাহৰি দিব, টোপনি টোপনি নিচা কৰি দিব চব। এয়া বৰমাহঁতে আৰু মাহঁতে গোটেইবিলাকে মিলি একেলগে খাই আছে আৰু। হ'ব দে খা ইতা। অঁ খা। এয়া প্ৰসাদ দিছে এতিয়া প্ৰসাদ খাম। প্ৰসাদ খাই উঠি বাৰু আমি কি কৰি আছোঁ আপোনালোকে চাই থাকক। আৰু এয়া আমি গোটেইবিলাকে একেলগে এতিয়া খাই ঘৰত ভাত খাম। গোটেই ভাত খাই আছে। এই দুটা এক্সট্ৰা। সৰু সৰু ভাত দুটামান ভাত দুটামান বুটা গুটু ভাত খাবি বেটা। এটা থাক, এটা চিদ্ধি থাক। ভাত তাত খালো ললো। এতিয়া আকৌ আমি ওলাই আহিছোঁ নে পথাৰৰ ফালে। গোটেইকেইটা ছোৱালী একেলগে পথাৰৰ ফালে ওলাই আহিছোঁ। মানে আগৰ পৰাই আছে, আমি আগতেও এনেকৈ আহিছিলোঁ ফুৰিব, আৰু এইবাৰো আহিছোঁ। আৰু এইপাক মই মানে এনে ফুৰিব আহি আকৌ ভাল লাগে। আমাৰ খাই বৈ উঠি প্ৰত্যেকবাৰে এনেকৈ আহোঁ আমি। আৰু এইফালে খেলা চলি আছে তাতে। শিৱ মন্দিৰ, পথাৰৰ শিৱ মন্দিৰ, আৰু এইটো হৈছে কালী মন্দিৰ। এয়া হৈছে কালী মন্দিৰ। এয়া কালী মন্দিৰ আৰু এয়া শিৱ মন্দিৰ। এইটো ফটো কম নহয়, ব্লগত কি কম কচোন? কি কম কচোন? মই নাজানো নহয় ব্লগত কি ক'ব লাগে। হেল্ল' গাইজ, আৰু আজি আমি ফুৰিবলৈ আহিছোঁ। আৰু কি ক'ব লাগিব? তোমাৰ জীৱন যায় সেইবিলাক মোক দিবি। মোৰ জীৱন যায় ক'ব লাগিব। মই নাজানো নহয় কি বুলি ক'ব। এইটো মোক ভিডিঅ' বনোৱা প্ৰেক্টিচ মানে কেনেকৈ কৰিব লাগে সেয়া দেখাই আছে এইটোৱে। মই মিছাকৈ কৈছিলোঁ, ইডাল গছৰ মালিক মই নহয়, আমাৰ পিছত দুইটাৰ জহতে এডাল গছ ধুনীয়া হৈছে। গতিকে এডাল গছৰ কাৰণে লাইক কমেণ্ট। এইটো পিঠা খোৱা বাইক আমাৰ ভিনদেউ বাইদেউ আৰু এইটো হৈছে আমাৰ ছৰ্টি। বাই বাই।
বাই বাই কোনদিনা যাবি আকৌ বিহু খাবা টাটা বাই বাই খানা বনাম কলকাতা নাযাওঁ না যাম মই ঘৰত যাই ভাই কালি মাৰবি দে নাংগে যাম মই ঘৰত যাম বাবু তই যা ময়ো যাম পিছে ভাতকেইটা খাই কিনে যাওঁ ফুৰাই থবা আনিও ভাতকেইটা খাই কিনে যাম নহয় নিকু কৈছো নেৰি বুলি এই মানে লাষ্ট কৰিম কাপো মানে এনেকে কো এই মানে মুখখন নেখাবাই গাইছ এতিয়া ভাত তাত খালোঁ মেলিলোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ খুৰাহঁতৰ তাতে আজি খানাটো হ'ল মই গৈ আছোঁ এতিয়া গৈ আছোঁ ৰাতিও দেখিছেনে বাৰু গাড়ীৰ কি ভিৰ মেইন ৰোড নেশ্যনেল হাইৱে নম্বৰ 15 চ' গাইজ খুৰাহঁতৰ ঘৰত ভাত পানী খাই আহিলোঁ আহি এতিয়া ঘৰ পালোঁ আৰু এতিয়া আৰু বেলেগ একো নাই এতিয়া শুম আজিলৈ ইমানতে শেষ কৰিছোঁ সমাপ্ত কৰিছোঁ এই ব্লগটো আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ আহি থকা নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে আকৌ পাই থাকে আৰু লগতে আকৌ এবাৰ আপোনালোক হ'বলৈ মই মাঘ বিহুৰ শুভেচ্ছা জনালোঁ আৰু আপোনালোকৰো মাঘ বিহু কেনেকুৱা গ'ল মইতো দেখালোৱেই আপোনালোকক যে মোৰ কেনেকুৱা গ'ল কি হ'ল মাঘ বিহু আপোনালোকৰো কেনেকুৱা গ'ল কি হ'ল এটা কমেণ্ট কৰি জনাই দিব সৰুকৈ কমেণ্ট পঢ়ি কিনে আপোনালোকৰ কমেণ্ট পঢ়ি কিছুমান কথা আৰু জানিব পাৰিম আৰু আশা কৰিছোঁ আপোনালোকে ব্লগটি চাই ভাল পালে আৰু আজিলৈ ইমানতে শেষ কৰিছোঁ গতিকে বাই বাই টাটা আৰু গুড নাইট আকৌ এটি নতুন ভিডিঅ'ত আপোনালোকৰ লগত আকৌ পুনৰ দেখা দেখি হ'ম তেতিয়ালৈকে বাই বাই